আজি আমি বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আপোনালোকক প্ৰেছ মিট দিয়াৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ উদ্দেশ্য হ'ল, আজি আমি কাৰ্যসূচী এটা লৈছিলোঁ, বিটিআৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো তেখেতলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰা আৰু আমাৰ EM ৰঞ্জিত বসুমতাৰী ৰেভিনিউ EM তেখেতলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰা, সেই এটা কাৰ্যসূচী আছিল। আৰু ইতিমধ্যে আমি সেই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আপোনালোকে জানে যে জনজাতিসকল অসমৰ ভূমিপুত্ৰৰ কাৰণে ভাৰতীয় সংবিধানে কিছুমান দফা অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত আছে বেল এণ্ড ব্লক, আৰু বেল এণ্ড ব্লকৰ জৰিয়তে জনজাতিসকলক সুৰক্ষা দিয়াৰ এটা ক্ষমতা প্ৰদান কৰিছে। কিন্তু ভাৰত স্বাধীনৰ পিছত, সেই সংবিধানখন গ্ৰহণৰ পিছত অবৈধভাৱে বেল এণ্ড ব্লকবিলাকত ৰাজনৈতিক মুনাফাৰ কাৰণে কিছুমান ৰাজনৈতিকবিদে লাখ লাখ বিদেশী আৰু বহিৰাগত অনুপ্ৰৱেশ ঘটাইছে আৰু জনজাতীয়ৰ মাটিখিনি বেদখল কৰিছে। আৰু এই কথাটো সদৌ অসম ট্ৰাইবেল সংঘই প্ৰতিবাদ কৰি আহিছে, আইনৰ ব্যৱস্থা লৈছে, কিন্তু কোনো চৰকাৰে ভালদৰে অনুধাৱন কৰা নাই বা সহযোগ কৰা নাই। সেই অনুসৰি আজি আমি দেখিছোঁ যে বিটিআৰৰ 19টা বেল এণ্ড ব্লক আছে। 19টা বেল এণ্ড ব্লকৰ ভিতৰত বিদেশী প্ৰব্ৰজনকাৰী, বহিৰাগত আৰু অন্যান্য সন্দেহজনক ব্যক্তিসকলে লাখ লাখ ভূমিত বেদখল চলাইছে, কিন্তু চৰকাৰে কোনো ভূক্ষেপ কৰা নাই। গতিকে আমি বিটিআৰ কোঅৰ্ডিনেশ্যন ট্ৰাইবেল সংঘৰ ফালৰ পৰা চৰকাৰক আবেদন জনাইছোঁ যাতে তেখেতসকলে উচ্ছেদৰ ব্যৱস্থা লয়। সেইকাৰণে আমি আজি কেইটামান দাবী চনত তেখেতলোকক প্ৰদান কৰিছোঁ। বিশেষকৈ প্ৰথমতে আমি দাবী দিছোঁ, দৰংগা মেলাত যি অবৈধ প্ৰব্ৰজনকাৰী আছে তেখেতসকলক উচ্ছেদ কৰিব লাগে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে দৰংগা মেলাত যি অবৈধ অনুপ্ৰৱেশ ঘটিছে তেওঁলোকক উচ্ছেদ হ'ব লাগে বুলি 3 মাহৰ ভিতৰতে সময় এটা দিছিল, কিন্তু আজিলৈকে বছৰটো হ'ল, কিন্তু আজিলৈকে উচ্ছেদ হোৱা নাই। ঠিক তেনেধৰণে বিটিআৰত বহুত তেনেকৈ বেল এণ্ড ব্লকত সোমাই আছে। গতিকে সেই বেল এণ্ড ব্লকত সোমাই থকা অবৈধ ব্যক্তিসকলক অতি শীঘ্ৰে চৰকাৰে উচ্ছেদৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু আমি দেখিছোঁ যে বনভূমিত এটা আইন 2006 চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে। সেই আইন অনুসৰি আমাৰ বনভূমিত যি থকা জনজাতিসকল তেওঁলোকে তাত থকাৰ কাৰণে এটা মাটিৰ পট্টা পায়, কিন্তু আজিৰ এই চৰকাৰে সেইখিনি কাৰ্যকৰী কৰা নাই। গতিকে আমি দাবী জনাইছোঁ সেইখিনি অতি সোনকালে কৰিব লাগে। এতিয়া চবতকৈ বিপদজনক কথাটো হৈছে চিঠা নামজাৰি। আমাৰ SGC, DC, মণ্ডল, কানানগো এইবিলাক অসংখ্য বেয়া কাম কৰিছে। জনজাতিৰ মাটিবিলাক অজনজাতি অবৈধ ব্যক্তিলৈ চিঠা নামজাৰি কৰি হস্তান্তৰ কৰিছে, যিটোৰ কাৰণে আজি বিটিআৰ অঞ্চলত সাংঘাতিক ধৰণে এটা বিপদৰ সূচনা হৈছে। লাখ লাখ তেনেকৈ অনুপ্ৰৱেশকাৰী বা অবৈধ ব্যক্তিক ভূমি হস্তান্তৰ কৰাৰ বিনিময়ত তেওঁলোকে লাখ লাখ টকা সংগ্ৰহ কৰিছে, আৰু আমাৰ বেল এণ্ড ব্লকৰ যি সুবিধা সেই সুবিধাটো বিনষ্ট কৰিছে। আমি দাবী জনাইছোঁ চিঠা নামজাৰি যিসকল ইতিমধ্যে জনজাতীয়সকলৰ মাটি অন্য গোষ্ঠীলৈ হস্তান্তৰ কৰিছে সেইটো অতি শীঘ্ৰে বাতিল হ'ব লাগে। আৰু বৰ্তমান আমি জানিব পাৰিছোঁ যে চিঠা নামজাৰিটো বন্ধ কৰিছে, কিন্তু বন্ধ কৰিলে নহ'ব, কিন্তু ইতিমধ্যে লাখ লাখ বিঘা হস্তান্তৰ হৈছে। গতিকে এই মাটিবিলাক বাতিল হ'ব লাগে। ইয়াৰ পিছতে অজনজাতিসকল যি ভূমি প্ৰদানৰ কাৰণে ব্যৱস্থা লৈছে তাত আমাৰ ক'বলগীয়া নাই,
কিন্তু যিসকলৰ মানে 1951 চনত মানে ইলেক্ট্ৰল ৰোল বা মানে ভোটাৰ লিষ্টত নাম আছে বা লিগেচিত আছে তেওঁলোকক দিয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকলৰ লিগেচি ডাটাত নাম নাই তেওঁলোকেও এতিয়া মানে BTRত মাটি পাই আছে। গতিকে সেইবিলাক অতি সোনকালে বন্ধ হ'ব লাগে, কাৰণ এইটো নিয়মৰ বাহিৰত, এইটো মানে আইন সংগত নহয়। গতিকে আমি দাবী জনাইছোঁ মানে 1951 চনৰ পিছৰ মানুহখিনিক যাতে BTRত ভূমি প্ৰদান কৰা নহয়। তাৰপিছত যিবিলাক চিলিং এক্টৰ মাটি, চিলিং এক্টত মানে যিবিলাক মাটি মানে গৈছে সেই মাটিখিনি মানে অন্য জাতিক দিব নোৱাৰে। মানে বেল এণ্ড ব্লকৰ বা মানে ভাৰতীয় যিটো সংবিধানৰ জনজাতীয়সকলক দিয়া যিটো আইন, সেই আইন অনুসৰি চিলিং এক্টৰ মাটিখিনি অন্য জাতিক দিব নোৱাৰে। কিন্তু আমি দেখিছোঁ যে BTRত মানে সেই বস্তুটো চলি আছে, আৰু বিশেষকৈ কৰি আছে এইটো SDC, মণ্ডল, কানানগো এইবিলাকে সেই কামবিলাক কৰি আছে। আৰু যিটো কাৰণত আমাৰ BTC অঞ্চলৰ মানে সাংঘাতিক এটা বিপদৰ সীমাৰেখা চুইছে। গতিকে আমি দাবী কৰিছোঁ। ইয়াৰ পিছতে আমি এটা কথা আমি উল্লেখ কৰিব লাগিব যে তামোলপুৰ জিলাৰ কুমাৰিকাটা অঞ্চলত ৰামদেৱ নামৰ সংস্থাটোক 1000 বিঘা আবণ্টন দিছে। আৰু যিটো কথা মানে ট্ৰাইবেল বেল এণ্ড ব্লকৰ মানে সংবিধান মতে, আইন মতে এইটো মানে হ'ব নোৱাৰে। কিন্তু আমি সেইকাৰণে দাবী জনাইছোঁ যে ৰামদেৱক যদি 1000 বিঘা মাটি প্ৰদান কৰিছে সেইটো পুনৰীক্ষণ হ'ব লাগে আৰু বাতিল হ'ব লাগে। কাৰণ সেই ৰামদেৱৰ সেই মাটি প্ৰদানৰ পৰা জনজাতি বা ৰাইজৰ একো লাভ হোৱা নাই, এটকাৰো লাভ হোৱা নাই। গতিকে এনেকুৱা মানে যিবিলাক প্ৰদান কৰিছে সেইবিলাক কিন্তু আমাৰ জনজাতি বিৰোধী মানুহ, ৰাজনৈতিক নেতাই হওক বা অন্য কিবাই হওক, এইবিলাক মানে যে কাম কৰিছে সেইবিলাক কিন্তু জনজাতি বিৰোধী মানুহ। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ এই যি 1000 বিঘা মানে ৰামদেৱক প্ৰদান কৰিছে এটি অতি সোনকালে পুনৰীক্ষণ হ'ব লাগে আৰু বাতিল হ'ব লাগে। গতিকে আমি চৰকাৰৰ ওচৰত এই কথাখিনিকে দাবী জনাইছোঁ। গতিকে আমাৰ কথাখিনি চৰকাৰে মানে আঁকোৱালি ল'ব বা কথাখিনি শুনিব আমি আশা ৰাখিছোঁ। গতিকে আজিৰ সংবাদ মাধ্যমত আমি আমাৰ বক্তব্যখিনি এইখিনিতে